নমস্কাৰ প্ৰিয় শ্ৰোতা বন্ধু, পুৱাৰ এই নিৰ্দিষ্ট সময়ত অন্তৰা সজাই সংহিতা আহি পুনৰ উপস্থিত হৈছোহি আপোনাৰ কাষত। শ্ৰোতা বন্ধু, আজি যিহেতু বুধবাৰ আৰু সেয়েহে আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ বুলি লৈ আনিছো এগৰাকী ব্যক্তি। আহক তেখেতৰ সৈতে চিনাকি হওঁ। দাদা নমস্কাৰ। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম। মোৰ নাম মৃদুপ্ৰসাদ নাথ। মোৰ আচল ঘৰ হল মাজুলীত, সংস্কৃতিৰ পীঠস্থান মাজুলী। মই মাজুলীৰ পৰা আহি বৰ্তমান ডিব্ৰুগড়তে আছো। উচ্চ শিক্ষাৰ এক প্ৰতিষ্ঠান, সকলোৰে জনসমাদৃত এখন ৰাধাকৃষ্ণন জুনিয়ৰ কলেজত মই অসমীয়া বিষয়ৰ শিক্ষক হিচাপে মই কৰ্ম নিৰ্বাহ কৰি আছো। হয় দাদা, বৰ্তমান আপুনি যিহেতু ৰাধাকৃষ্ণন জুনিয়ৰ কলেজত অসমীয়া বিভাগত শিক্ষকতা কৰি আছে বুলি কৈছে, যিহেতু সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আপোনাৰ জন্ম, কওকচোন আপোনাৰ শৈশৱ কেনেদৰে অতিবাহিত হৈছিল? যিহেতু তাত অনবৰতে ভাওনা, সত্ৰ এইবিলাকৰ মাজতে আপুনি ডাঙৰ দীঘল হৈছিল, অকমান কওকচোন আপোনাৰ শৈশৱৰ বিষয়ে। মোৰ সৌভাগ্য যে মই মাজুলীৰ এজন অধিবাসী হিচাপে, মাজুলীত জন্মগ্ৰহণ কৰা এজন ব্যক্তি হিচাপে মাজুলী যিহেতু মোৰ অহংকাৰ আৰু মোৰ স্বাভিমান, তাতেই মই জন্ম হৈছো। আমাৰ মাজুলীত যিহেতু এক বৈষ্ণৱ পৰিৱেশ আছে, সকলোৱে জানে, শংকৰ মাধৱৰ মিলন ভূমি, মণিকাঞ্চন সংযোগ। মই তাত জন্মগ্ৰহণ কৰিছো আৰু বৈষ্ণৱ পৰিৱেশত ডাঙৰ হৈছো আৰু সৰুৰ পৰাই সেই পৰিৱেশটো পাইছো। আৰু যিদৰে ৰাতিপুৱা 6 বজাত ভক্তিগীতি দিয়ে, সেই ভক্তিগীতিৰ সুন্দৰ অমীয়া মাধুৰীৰ প্ৰাণত আমি সাৰ পাওঁ। 6 বজাৰ লগে লগে পঢ়া শুনা আৰম্ভ কৰো তেনেকে 6 বজাত উঠি, আৰু ৰেডিঅ'টোৰ লগত আমাৰ সময়ৰ সুন্দৰ সামঞ্জস্য ৰাখি আমি জীৱন নিৰ্বাহ কৰিছিলো মানে। আৰু প্ৰত্যেক ঘৰৰ মানুহতে মানে ৰেডিঅ' আছিলে সেই সময়ত মাজুলীত, আৰু এতিয়াও আছে। মাজুলী সেই পৰিৱেশটোৰ লগত খাপ খাইছো। আৰু আমাৰ যিহেতু ৰাতিপুৱা হোৱাৰ লগে লগে আমি বৰগীতেৰে আৰম্ভ হয়, আৰু সন্ধিয়া হোৱাৰ লগে লগে আমাৰ যিহেতু নামঘৰ আছে, নামঘৰত দবা শংখৰে সন্ধিয়াটোক আদৰণি জনোৱা হয়। আৰু সেই বৈষ্ণৱ পৰিৱেশটো ডাঙৰ হৈ মনে প্ৰাণে আমি একোজন বৈষ্ণৱ বৃন্দ বুলি মই নিজকে কৈ গৌৰৱবোধ কৰো। হয়, আপুনি যিহেতু তাতেই ডাঙৰ দীঘল হোৱা, তাতেই থকা, আপোনাৰ শৈশৱ তাতেই পাৰ হৈছে, যিহেতু আপুনি এতিয়া কৰ্মসূত্ৰে ডিব্ৰুগড়ত বাস কৰিছে, ইয়াত থাকিলেও আপুনিতো ৰাসত যায়, ৰাসত ভাগ লয় নাই? ৰাসত ভাগ লওঁ। মই গানৰ লগত জড়িত, কেতিয়াবা ৰাসৰ উপযোগী সংগীত, সেই সংগীত ব্যৱস্থাৰ লগত মই জড়িত হৈ থাকো, আৰু ভাল লাগে সেই গীতসমূহ শুনি। আৰু ৰাসত বিভিন্ন দূৰ দূৰণিৰ মানুহ যায়, অতিথি আপ্যায়ন কৰি ভাল পাওঁ আমি। আমাৰ সেইটো মাজুলীৰ কাৰণে এটা ডাঙৰ উৎসৱ, আমাৰ আলহী বুলি কওঁ আমি। সকলোকে আমি ঘৰত ধুনীয়াকৈ আতিথ্য আপ্যায়ন কৰো। মাজুলীবাসীৰ ৰাইজৰ সেয়া এটা মহান কৰ্ম বুলিয়ে ক'ব লাগিব। আৰু আপুনি ভাওনাও কৰে? হয়, ভাওনাও কৰো। মই নিজে খোল বজাওঁ। মই নাৰদৰ ভাও লওঁ বিশেষকে। নাৰদৰ ভাও লয়। আমাৰ এতিয়াতো ভাওনা পৰ্ব চলি আছে, জেঠ মাহৰ পৰা আৰম্ভ হয় জেঠপাইতে ভাওনা, অখণ্ড ভাগৱত হৈছে, পালনাম হৈছে, ভাওনা হৈছে, ভাওনা মহোৎসৱৰ বতৰ। যাওঁ লাগে, ঘৰলৈ মনত পৰে, যাওঁ লাগে, কিন্তু কৰ্মব্যস্ততাৰ বাবে যাব নোৱাৰো, উপায় নাই। হয়, অকমান যদি আপুনি যিহেতু কৈছে যে নাৰদৰ ভাও লয় বুলি, অকমান বচন এটি ক'ব নেকি? নাৰায়ণ নাৰায়ণ নাৰায়ণ, প্ৰভু এই দেৱঋষি নাৰদৰ প্ৰণাম গ্ৰহণ কৰক। হয় হয় দাদা, আপুনিতো গম পাইছে যে আমি অন্তৰা অনুষ্ঠানৰ জৰিয়তে মই আপোনাৰ সৈতে কথা পাতি আছো, আৰু এই অন্তৰা অনুষ্ঠানটি হৈছে এটি হিন্দী বোলছবি গীতৰ অনুষ্ঠান, আৰু এইখিনিতে আপোনাৰ পচন্দৰ এটি গীত শুনিব লাগিব। আপোনাৰ সৈতে কথা পাতি থাকিম, কিন্তু প্ৰথমে কওকচোন আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে। যিহেতু প্ৰিয় গীত বুলি কোৱাৰ লগে লগে বহু গীত শুনিছো সৰুৰ পৰা, তথাপিতো প্ৰিয়ৰ মাজত প্ৰিয়তম গীত বুলি ক'বলৈ গ'লে মই ভূপেন হাজৰিকাদেৱক প্ৰাধান্য দিবই লাগিব। তেখেতৰ মই দিল হম হম কৰে সেই গীতটি, ৰুদালি বোলছবিৰ সেই গীতটি শুনিব বিচাৰিছো। দিল হুম হুম কৰে ঘবৰায়ে, ঘন ধম ধম কৰে गर जाए, एक बूंद कभी पानी की मोरी अखियों से बरसाए, दिल हुम हुम करे घबराए। तेरी झोरी दारू सब सूखे पात जो आए, तेरा छुआ लागे मेरी सूखी डाल हरियाए, दिल हुम हुम करे घबराए।
तन को छुआ तूने, उस तन को छुपाऊं, इस मन को लगे नैना, वो इसको दिखाऊं। ओ मोरे चंद्रमा, तेरी चांदनी अंग जलाए, ऊंची तोर अटारी, मैंने पंख लिए कटवाए, दिल हुम हुम करे घबराए, घन धम धम करे कर जाए, एक बूंद कभी पानी की मोरी अखियों से बरसाए, दिल हुम हुम करे घबराए। দাদা, যিহেতু আপুনি ৰেডিঅ'ৰ এগৰাকী খুবেই ভাল শ্ৰোতা, কওকচোন আপোনালোকৰ ৰেডিঅ'ৰ সৈতে আত্মিক সম্বন্ধটো কেনেদৰে গঢ় লৈ উঠিল বাৰু? ৰেডিঅ'ৰ সৈতে আত্মিক সম্বন্ধটো সৃষ্টি কৰাত মোৰ মা দেউতাৰ ভূমিকা যথেষ্ট আছে। যিহেতু ৰেডিঅ'ত ভাল ভাল কথিকা অনুষ্ঠান দিয়ে, সেইবোৰ আমাক শুনিব দিয়ে, আৰু ভাল ভাল কথিকা অনুষ্ঠানবোৰ যেতিয়া শুনো আমাক কয় এই কথাসকল ভাল কাম কৰিছে, সেইকাৰণে ৰেডিঅ'ত ওলাইছে, তহঁতে ৰেডিঅ'ত কথা ক'ব লাগিব। আজি মোৰ সৌভাগ্য যে মই নিজে আহি এই অনুষ্ঠানটোত মানে ক'বলৈ সুবিধা পাইছো, গতিকে মই মা দেউতাই ভাল পাওঁ। তদুপৰি ৰেডিঅ'ত যি সুন্দৰ মানে অনুষ্ঠান পৰিচালনা কৰে, সেই অনুষ্ঠান পৰিচালনা কৰাৰ সেই ঘোষিকাগৰাকী মোক সেই সময়ত অঞ্জনা বাইদেউ আছিল, নাম মনত আছে। তাৰপিছত চুইট চাদুল্লা ডাঙৰীয়া আছে, মোৰ আজিও মনত আছে। তেওঁলোকৰ যি গলগলীয়া মিঠা ভাষা আৰু মাজে মাজে ধুনীয়া হাঁহি মাৰে, সেইবোৰ খুব অনুকৰণ কৰিছিলো। আৰু মই নিজেও ভাবিছিলো যে মই এজন ঘোষক হ'ম বুলি ভাবিছিলো, আৰু সেইটো মোৰ সপোন পূৰণ হৈছে। আচলতে মই বিভিন্ন শিল্পী সাহিত্যিকৰ অনুষ্ঠানসমূহত ঘোষণাও কৰো। মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি থাকোতে মই এংকৰিং কৰিছিলো, আৰু এতিয়া মই বিভিন্ন অনুষ্ঠানবোৰত এংকৰ হিচাপে নিজকে আগুৱাই নিয়াৰ অত্যন্ত সাহস কৰিছো, সৰুৰ পৰা এইবোৰ অনুষ্ঠান শুনাৰ কাৰণে। তাৰমানে আপুনি এইটোকে ক'ব বিচাৰিছে যে ৰেডিঅ'টোৱে আপোনাক জীৱনত ভালকে প্ৰভাৱ পেলাইছে, হয়, মানে সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়াই যোৱাত যথেষ্ট অৰিহণা যোগাইছে। মই লোকগীত ভাল পাইছিলো, খুব শুনিছিলো ৰামেশ্বৰ পাঠকৰ লোকগীত, আৰু নিজৰ আমাৰ মামা আছিল গাঁৱৰ ইন্দ্ৰেশ্বৰ নাথ, তাৰপিছত আৰু গোলাপ নাথ, তেওঁলোক ইয়াত আহি পেলাই ৰেডিঅ' আৰ্টিষ্ট হৈ গৈছে। তেওঁলোকৰ গীতসমূহ শুনিবলৈ আমি ৰৈ থাকো। আপুনিও গাই নেকি? মই লোকগীত গাওঁ। হয়, অকমান যদি গাই অকমান চেষ্টা কৰিম। মই ৰামেশ্বৰ পাঠকৰ দেৱৰে গীত এটি মোৰ ভাল লগা গুণগুণাই দিছো। নিশ্চয়। দয়াৰ সাগৰ প্ৰভু করুণাময়, আর করা দয়া হে প্রভু তুমি দয়াময়, দয়ার সাগর প্রভু করুণাময়। খুব সুন্দৰ, সঁচাকৈয়ে আপোনাৰ কণ্ঠ খুব সুমধুৰ হয়, খুব সুৱদী। দাদা, আপুনি যিহেতু বৰ্তমান ডিব্ৰুগড়ৰ এখন জুনিয়ৰ কলেজত শিক্ষকতা কৰি আছে, ডিব্ৰুগড়ৰ লগতো যথেষ্ট সম্বন্ধ আছে, শিক্ষাৰ ক্ষেত্ৰতে হওক বা আপোনাৰ কৰ্মসূত্ৰে হওক, সাংস্কৃতিক ক্ষেত্ৰতো আছে। আপুনি কওকচোন যে প্ৰথম যেতিয়া আপুনি পঢ়িবলৈ বুলিকে যেতিয়া আহিছিলে বিশ্ববিদ্যালয়লৈ, কেনেকুৱা লাগিছিলে বাৰু? সেই মাজুলীৰ সুমধুৰ দিনবোৰ এৰি আপুনি যেতিয়া ডিব্ৰুগড়লৈ এটা নতুন জীৱন অনুসন্ধানত আহিছিলে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিছিলে? আচলতে আমি বোকা পানীৰ মাজত ডাঙৰ হোৱা মানুহ। মোৰ ঘৰত যেতিয়া আমি মেইন ৰাস্তালৈ আহো, নাৱে পাৰ হৈ আহিছিলো। এতিয়া পৰিৱৰ্তন ঘটিল, ৰাস্তা পদূলি উন্নত হল। তেতিয়া আমি দেউতাই মোক নাৱে লৈ আহিছিল, নাৱে লৈ আহি বাছ টাইমত চলে 6 বজা বাছখনত উঠাই দিছিল, আৰু খুব নষ্টালজিয়াত ভোগো মই সেইবোৰ কথা অনুভৱ কৰি। মোৰ ভাইটিও আমি পঢ়িছিল ইয়াতে, একেলগে আহিছিলো আমি। মই এবছৰ আগত আহিছো, আৰু যেতিয়া আহিছিলো খুব সপোন লৈ আহিছিলো, আশা লৈ আহিছিলো। টাংকেটাত বস্তু বাহনি ভৰাইছো, হলদলত কাপোৰ কানি লৈ আৰামত আহি আছো। কোন চনৰ কথা? সেয়া মোৰ 2004 5-6 কমপ্লিট কৰিছো। আহিছো, চুপাৰত উঠিছো, ইউনিভাৰ্চিটি আহি একদম প্ৰথম যেতিয়া সোমাইছো, যিখিনি চিনিয়ৰ আছিল তেওঁলোকে আমাক একদম আদৰি নিছে। আৰু কিছুমান হোষ্টেলৰ ৰীতি-নীতি সেইবোৰ নকওঁ, আৰু ফূৰ্তি ফাৰ্তাত থাকিবই। আহি মই যেতিয়া সোমাইছো হোষ্টেলত, কপিছো তেতিয়া মই ক'ৰ পৰা আহিছো, কলৈ আহিছো, ৰুম এটাত সোমোৱাই দিছে, আৰু তেওঁলোকে বহুত ধুনীয়াকে বুজাইছে। হোষ্টেলৰ জীৱনৰ অভিজ্ঞতা প্ৰথম মই অৰ্জন কৰিছো ডিব্ৰুগড় বিশ্ববিদ্যালয় PNGB হোষ্টেলত। তাতে থাকি মই 2 বছৰ পঢ়িছো, আৰু মোক বহুত ভাল লাগিছে। যিহেতু ডিব্ৰুগড় এখন সুন্দৰ শৈক্ষিক পৰিৱেশ থকা ঠাই, ইয়াত মানুহখিনি খুব সংস্কৃতিবান, নাট্যকৰ্মীও আছে বহুত। আৰু ইয়াত আহি
মই নিজকে এজন শিল্পী হিচাপে আগুৱাই নিবলৈ চেষ্টা কৰিছো আৰু আগু বাঢ়িছো আৰু মই জীৱনৰ প্ৰথম গীতটো ডিব্ৰুগড় মিলন নগৰ পলাশ কাঞ্চনদা ষ্টুডিঅ'তে বাণীবন্ধন কৰিছো আৰু সেই মুহূৰ্তত মই তাৰ আগত চিনাকি হৈছিলো যেতিয়া ল পঢ়িবলৈ আহিছিলো তেতিয়া এদিন ষ্টুডিঅ'লৈ আহিছিলো আৰু তেতিয়া মই ষ্টুডিঅ'টোত চিনাকি হৈ গৈছিলো আৰু এদিন মই যেতিয়া নিজৰ ভৰিত থিয় দিম টকা ঘটিম তেতিয়া গান উলিয়াম বুলি কৈ থৈ গৈছিলো আৰু সেই সপোনটো মোৰ পূৰণ হৈছে মাজুলীক লৈ লিখিছিলো গানটো যিটো গান গাইছিলে প্ৰথম ষ্টুডিঅ'ত আপুনি গীত গাইছিলে গীতটো অকমান যদি গায় তাৰমানে কি হয় মাজুলীৰ লগত আমাৰ শৈশৱ সম্বন্ধ আছিল তাৰ দুখ বেদনাবোৰে তাৰ খহনীয়াবোৰে মোৰ বুকুত সদায় দেওধনী দিছিল আৰু সেইকাৰণে সেই গীতটো মই কোনো ৰোমান্টিক গীত নহয় নিজৰ ঠাইখনক লৈ সম্পূৰ্ণ মই নিজাববীয়া খৰচত নিজক ঠাইখন ভাল পাওঁ কাৰণে বনাইছিলো আৰু তেনেকুৱা গীত বনালে সিমান জনপ্ৰিয় নহয় আচলতে গীতটো বনাইছিলো সম্পূৰ্ণ মাজুলীৰ এখন ছবি ৰাইজে দেখিবলৈ পাব গীতটোতে কথাখিনি মই অকমান গুণগুণাই দিছো খুব সুন্দৰ সঁচাকৈ ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি কিন্তু এইখিনিতে আৰু এটি গীত শুনিবৰ সময় হৈছে এবাৰ কওকচোন কোনটো গীত শুনিব ধন্যবাদ মই জিত্তি পুলছুবিৰ হম তুমছে না কুছ কহ পায়ে এই গীতটি শুনিব বিচাৰিম हम तुमसे न कुछ कह पाए तुम हमसे न कुछ कह पाए हम तुमसे न कुछ कह पाए तुम हमसे न कुछ कह पाए लगता है डर ये बात ये दिल की दिल में न रह जाए हम तुमसे न कुछ कह पाए तुम हमसे न कुछ कह पाए लगता है डर ये बात ये दिल की दिल में न रह जाए हम तुमसे न कुछ कह पाए तुम हमसे न कुछ कह पाए तुम सुनो गौर से क्या कह रहा है समा हम नशी छेड़ दो चाहत भरी दास्तां कितने दिनों तक कुछ ना बताए तुम हमको तड़पाए हम तुमसे न कुछ कह पाए तुम हमसे ना कुछ कह पाए प्यार क्या है
দাদা যিহেতু আপুনি কৈছে যে ডিব্ৰুগড়তে আপুনি শিল্পী হোৱাৰ সুযোগটো পাইছিলে হয়। কওকচোন সেই সুযোগটো কেনেকৈ আপোনাৰ হাতলৈ আহিছিলে মই সৌভাগ্যৱান যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মোৰ পঢ়াৰ সপোন আছিল হয়। আৰু তাত পঢ়িবলৈ নম্বৰ লাগে আৰু মই কষ্ট কৰি কেইটামান নম্বৰ গোটাবলৈ সক্ষম হৈছিলো আৰু ইউনিভাৰ্চিটিত যেতিয়া আহিছিলো তাত সুন্দৰ এটা অডিটৰিয়াম আছে ৰংঘৰ তাত অনুষ্ঠানবোৰত গীত গাবলৈ সুবিধা পাইছিল ডাঙৰ ডাঙৰ শিল্পীসকলো আহিছিল তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাইছিলো আৰু সেই মঞ্চখন আছিল বহুজন ব্যক্তিক নিজকে প্ৰতিষ্ঠা কৰা এটা সুন্দৰ কৰ্ষণৰ থলী হিচাপে মই ঘোষণা কৰিব বিচাৰো তাত বহু ঠাইৰ পৰা আহে বহু মানুহ আহে আৰু সিমানখিনি মানুহৰ মাজত গীত গাবলৈ সুবিধা পায় নিজকে ধন্য মানিছিলো আৰু ভয়ো লাগে ইমানখিনি মানুহৰ আগত কিন্তু সেইখিনি প্ৰেক্টিচ কৰি কৰি মই তাতেই নিজকে এজন শিল্পী হিচাপে বহল দৃষ্টিত উলিয়াই নিয়াৰ সুবিধা পাইছিলো আপুনি যেটো গীত গাইছিলে সেই গীত গোৱাৰ প্ৰেৰণা আপুনি ঘৰৰ পৰাই পাইছিলে তাৰমানে কি হয় আমাৰ মাজুলীৰ প্ৰতিজন ব্যক্তিয়ে শিল্পী সুলভতা আছে হয় শিল্পী নহয় শিল্পী সুলভতা আছে গীত নাগাব পাৰে প্ৰাণত গীত লৈ ফুৰে আমাৰ মাও এগৰাকী মানে গাঁৱৰ পাঠেকনি আছিল তেখেতে দিহানাম গায় ঘোষা গায় সেইবোৰ সৰুৰ পৰা শুনি আছিলো আৰু ৰেডিঅ'টো কথা কলোৱেই মই আগতেতো কিমান আমি টেপ চেপ ল'ব পৰা মানুহো নাছিলো ৰেডিঅ'টো শুনো আৰু ৰেডিঅ' বেয়া হৈ যায় শুনোতে শুনোতে তাকো এটা নতুন কিনিবলগীয়া হয় আৰু তেনেকে আমি ঘৰখনৰ পৰা পৰিৱেশ পাইছিলো সেই পৰিৱেশটো আৰু তাৰমানে আপোনালোকৰ ঘৰখনত সেই পৰিৱেশটো আছিল আপুনি যিহেতু গীতৰ চৰ্চা বৰ্তমানো কৰি আছে আপুনি প্ৰশিক্ষণ লৈছিলে নে নাই কোনো প্ৰশিক্ষণ লোৱা নাই মই শুনি শুনি শিকা আৰু এই শুনি শিকাৰ ক্ষেত্ৰত ৰেডিঅ'টোৰ অৱদান কথা কলোৱেই তাৰপিছত মোবাইলৰ গান শুনি শুনি নিজকে সেইখিনি প্ৰেক্টিচ কৰি নিজৰ চেষ্টা আৰু সাধনা বলত অলপ কিবা এটা কৰিব চেষ্টা কৰিছো হয় আপোনাৰ গীত ওলাইছেও হয় ওলাইছে হয় কি আছে মই মাজুলীক লৈ টাইটেল সং বনাইছো অডিঅ'খনৰ নাম হ'ল মন মাজুলী ইউটিউবত ইতিমধ্যে দিছো গানখিনি ৰাইজে শুনিছে আৰু বহুখিনি ক্ষেত্ৰত মোৰ জনপ্ৰিয়তা লাভ কৰিছো আৰু দ্বিতীয়তে মই এক দিঘনামৰ এখন কেছেট বনাইছিলো ডিগবৈৰ পৰা প্ৰযোজক আছিল লক্ষী বৰা ডিগবৈ আধ্যাত্মিক যুৱ সমাজে বনাইছিল বতুৰূপী ভগৱন্ত আছিল নামটো কেছেটখনৰ তাৰ মই টাইটেল সংটো গাইছিলো আৰু শৰণী নামৰ এখনি মই আধুনিক গীতৰ কেছেটৰ কামো কৰিছো নিজৰ তাত আছে ৰোমান্টিক গীত ঠিক আছে দাদা পুনৰ সময় হৈছে আৰু এটি গীত শুনাৰ এইখিনিতে কোনটো গীত শুনিব বাৰু মই জুবিন গাৰ্গক খুব ভাল পাওঁ তেখেতৰ গীত মনে প্ৰাণে ভাল পাওঁ তেখেতৰ কণ্ঠত প্ৰতিশ্ৰুতি আছে আৰু তেখেতক অনুকৰণ কৰি আমিও গীত শিকিছো আৰু গাবলৈ চেষ্টা কৰিছো মই ইয়া আলী গেংষ্টাৰৰ তেখেতৰ গীতটি শুনিব বিচাৰিছো